আজমলৰ চিন্তাধাৰা হৈছে মছজিদৰ ইমাম বনাব লাগে, মুল্লা বনাব লাগে। আপোনালোকে কেনে আছে? নিশ্চয় সকলোৱে ভালে আছে। ষ্টুডিঅ'ত মই হানিফ, ষ্টুডিঅ'ৰ পৰা সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ মুন্না ভাই MBBS ভণ্ড মস্তফা কামাল আজহাৰী। আপুনি য'তেই নাথাকক, আপুনি ষ্টুডিঅ'লৈ আহক। নমস্কাৰ মুন্না ভাই MBBS আজহাৰী, আপোনাৰ খবৰ কি? আপুনি কেনে আছে? মোৰ খবৰ বহুত ভাল, তোমাৰ কোৱা? মোৰ বহুত ভাল মুন্না ভাই, মই ভালে আছোঁ কাৰণেতো তোমাকে আজি কৰিব আহিছোঁ, নহয় মানে ৰস কৰিব আহিছোঁ। হাই বন্ধুসকল, এই ভিডিঅ'টো অনলি ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। আজমলৰ চিন্তাধাৰা হৈছে প্ৰত্যেক মানুহৰে জীৱনত চিন্তাধাৰাবিলাক বেলেগ বেলেগ হয়। তোমাৰ চিন্তাধাৰা বেলেগ, আজমলৰ চিন্তাধাৰা বেলেগ। মই ৰাজনীতি বিষয়টো এৰি থৈ দিয়ক। তুমি অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিডাল কৰিছা আৰু আজমলে কি কৰা নাই তুমি গম পোৱা নে নোপোৱা? এইবাৰ আজমল ছুপাৰ 40ৰ পৰা 350জন দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে নেট পৰীক্ষা দি MBBSৰ চান্স পালে। তুমি কি কৰিলা? সেইকেইজনে ডক্টৰ হ'ব না নহ'ব? তোমাৰ মা দেউতাক তুমি সোধা যে তোমাক কিয় MBBS নবনালে? তুমি হৈ আহিলা আজহাৰীৰ সলনি তুমি হৈ আহিলা মুন্না ভাই আজহাৰী 4G ডিগ্ৰী লৈ। তুমি কাৰ দালালি কৰি আছ? তো কিডাল কৰিছ? ইডাল কৰিছ ন? ভণ্ড এটা যিকোনো বকি থাক ন, পাব্লিক ধুলাই দি দিব, পাব্লিক ধুলাই। 18 বছৰত যিসকলে ছোৱালী বিয়া দি দিয়ে এওঁলোকে হৈছে কিন্তু আমাৰ সমাজৰ কাৰণে শত্ৰু। আজিকালি মানুহে 18 বছৰৰ তলত বিয়া নিদিয়ে। প্ৰত্যেক মাক দেউতাকৰে ল'ৰা ছোৱালীৰ প্ৰতি পৰিকল্পনা আছে, কিমান বছৰত বিয়া দিব লাগিব, কিমান বছৰত দিব নালাগে মাক দেউতাকে জানে। বৰ্তমান ইছলামৰ শত্ৰু হ'লি তই ডাঙৰ চেনেলবিলাকত যাবি আৰু ডাঙৰ ভাষণ দিবি, ইছলামৰ বিৰোধিতা কৰিবি। তইতো বৰ্তমান ইহুদিৰ হৈ কাম কৰি আছ, ইহুদিৰ দালাল। তই আলবাল কিয় বকি থাক? ছোৱালীয়ে পঢ়িব বিচাৰে, মোৰ ওচৰত বহু ফোনো আহিছিলে যে এই ভণ্ডটোক বোলে ফোন কৰিবা। সৰু ল'ৰা যি আছে কিছুমান যি সুন্নতি কৰা ইছলাম ধৰ্মীয়সকলৰ মানে সেই ছোৱালীবিলাকৰ মানে সেই পুৰা বোলে তাৰ যোগ্যই নহয় কেলা, এক বোলে ফোন কৰিব। ছোৱালী মানুহ হাঁহি উঠিছে কেলা, তাৰ ভণ্ড এটাক তাতে বোলে ফোন কৰিব, বুজিলেনে আপোনালোকে? এক বোলে ফোন কৰিব। মুন্না ভাই হৈয়ে আহিছে আহ্বান জনাম কমচে কম 25 বছৰ বয়সলৈকে। তোৰ আহ্বান কোনে শুনে? তোৰ আহ্বান এই শিয়াল আৰু কুকুৰক কবি আহ্বান জনাবি, সিহঁতে তোৰ কথা শুনিব পাৰে, তথাপি তোৰ কথা নুশুনে। এতিয়াতো বদৰুদ্দিনৰ কথা নামানিব ন ডক্টৰ ইঞ্জিনিয়াৰ বিলাকে? কথা শুনিব, বা তোৰ কথা শুনিব দেই। অত্যন্ত আজমল ছুপাৰ 40ৰ পৰা যিকেইটা ল'ৰাই MBBS পাছ কৰি আহিছে সেইকেইটাতো অত্যন্ত আজমলক চেলুট হ'লেও দিব। তোকতো কুকুৰ আৰু শিয়ালেও চেলুট নিদিয়ে। 10-20টাকে জন্ম দিছে নেকি তেওঁলোকে? চালা শিয়াল পণ্ডিত মানুহ আজিকালি 10-20টাকে জন্ম দিয়ে নেকি? চালা মাইকী মানুহ শুনিলে নহয়, তোৰ এই কাউৰী দুটা ফালি দিব আৰু পিছে দি দিব, বুজি? ইছলামৰ জ্ঞান নাই বুলি ক'ব বিচাৰে মই এওঁলোকক। তইতো পণ্ডিত হৈ গ'লি দেখোন, পণ্ডিত জৱাহৰলাল নেহৰু। তোৰ গাত ইছলামৰ কিবা জ্ঞান আছে? তইতো এটা ইছলামৰ কলংক। ইছলাম বুলি ক'লে তই এটা ভণ্ড আজহাৰী কলংক। যিমান পাৰে ল'ৰা ছোৱালী জন্ম দিব লাগে। আজিকালি মানে 10টা-20টা ল'ৰা ছোৱালী জন্ম নিদিয়ে। যিকোনো কথা বকি নাথাকিবি, কাম তুলিয়া বহাই দি দিম একেবাৰে, বুজি পাবি তেতিয়া। মুদ্ৰা বল নাপাবি, হাকবিয়াৰ সময় নাপাবি। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ বন্ধুবিলাকক শ্বেয়াৰ কৰি দি দিব যাতে আপোনালোকৰ বন্ধুবিলাকেও চাব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।